গণপতি হিৰো নগাঁও অল নিউ ডিজাইন হিৰো মাষ্ট্ৰো Was it the voice? Was it the fire burning in me? ৱেলকাম বেক টু মাই ইউটিউব চেনেল গৌৰৱ 157লৈ। তো আজি মই জন্মাষ্টমীৰ কাৰণে সকলো ৰাইজক মই ধৰি লওক জন্মাষ্টমীৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু তো আজি স্পেচিয়েল ভিডিঅ' হ'ল হিৰো ডিলাৰ ওপৰত হ'ল। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই এতিয়া যাম আপোনাৰ নগাঁও হিৰো ডিলাৰত। বাইকবিলাকৰ সকলোবিলাকৰ দামৰ কথা ক'ম, A to Z ক'ম। তো নতুনকৈ যদি প্লিজ কোনোবা আছে ছাবস্ক্ৰাইব কৰি ল'বা। তেতিয়াহ'লে আজিলৈ ইমানে, লগ পাই আছোঁ নগাঁও। তো হেল্ল' ফ্ৰেণ্ডছ, বৰ্তমান আজি আহিছোঁ মই নগাঁও হিৰো ডিলাৰত। চাই লওক গণপতি হিৰোত আহিছোঁ আজি আপোনালোকৰ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ। তেনেহ'লে ভিডিঅ'লৈ ব'লক। আজি আপোনালোকক মই হিৰো সকলোবোৰ বাইক দেখাম, A to Z দেখাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেতিয়াহ'লে এইটোৱে হৈছে নগাঁও হিৰো ডিলাৰৰ আপোনাৰ ভিতৰৰ ছাইডটো। তো চাই লওক ৱেগৰাউণ্ডটো। আজি আপোনাক মই দেখাম হিৰো গ্লেমাৰ দেখাম, যিখন BS6 নতুনকৈ আহিছে। এখন হৈছে BS6 গ্লেমাৰ হয়। আৰু পেশ্যন প্ৰ'খন দেখাম, আৰু এক্সপাল্ছ দেখাম। আৰু মই আজি 125cc 3-4খন বাইকৰ মই অন ৰোড প্ৰাইজৰ কথাও ক'ম আপোনালোকক, এক্সৰ ক'ম। আৰু এক অফাৰ এটাও চলি আছে, সেইটো কথাও ক'ম আপোনালোকক। এক্সপাল্ছ 200খনো দেখাম, যিখন অফাৰৰ কাৰণে বহুত ভাল। বহুতে ডিমাণ্ড কৰিছিল যে এক্সপাল্ছ 200 লাগে। তেনেহ'লে ভিডিঅ' শেষলৈকে চাই দিব, কোনো স্কিপ নকৰাকৈ। স্কিপ কৰিলে গম নাপাব বাইককেইখনৰ বিষয়ে। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ, ব'লক। 2021 গ্লেমাৰ এখন BS6 যিখন নতুনকৈ আহিছে, বৰ্তমান পূৰা ৰিচেণ্ট নতুনকৈ আহিছে। যিখনত মেইন আপডেটটো হৈছে পূৰা ডিজিটেল মিটাৰ হয়। চাই লওক, ডিজিটেল মিটাৰত আপুনি ব্লুটুথ কানেকশ্যন কৰিব পাৰিব। আৰু ব্লুটুথ কানেকশ্যন কৰি আপুনি নেভিগেশ্যন চাব পাৰিব। মিনছ আপুনি SMS বা কল কিবা কিবি আহিলে আপুনি মিটাৰত ওলাই যাব মোবাইলত। আৰু এই গাড়ীখনৰ মিটাৰত আপুনি গিয়াৰ ইণ্ডিকেটৰ পাব। এখন হৈছে যিখন টপ মডেল হৈছে, টপ মডেল আপোনাৰ যিটো গ্লেমাৰ লগোটো পৰা 3D হয়, ক্ৰ'ম ফিনিছত দিয়া আছে। আৰু যিখন হৈছে এখন মেট ব্লেক কালাৰৰ হয়। নীলা আপোনাৰ টেক্সাৰ দিয়া আছে, কিবা এটা হিৰো ষ্টিকাৰ দিয়া আছে। আৰু FI ষ্টিকাৰ দিয়া আছে, মানে ছাইডত অলপমান ষ্টিকাৰ দিয়া আছে। ফোনত ITSৰ বেজিং আছে। গাড়ীখন টোটেলি নতুন হয়। আৰু গাড়ীখনৰ যদি ইঞ্জিনৰ কথা ক'ব যাওঁ, এয়াৰ কুলেট 4 ষ্টক 124.7cc হয়। গাড়ীখনৰ যদি মেক্স পাৱাৰৰ কথা ক'ব যাওঁ 10.84 PS 7500 RPM। আৰু মেক্স টৰ্কৰ কথা যদি ক'ব যাওঁ 10.6 mm, যিটো 6000 RPM হয়। আৰু গাড়ীখনৰ ফুল লুকটো এবাৰ চাই লওক। এখন মই আপোনাৰ টপ মডেলখন দেখাই আছোঁ দেই। এই গাড়ীখনৰ প্ৰাইজৰ কথা যদি ক'ব যাওঁ, এই গাড়ীখনৰ আপোনাৰ প্ৰাইচটো হ'ল অলমষ্ট আপুনি এক্স'ৰুমটো আপুনি নগাঁৱত 80,000 পাই যাব। 80,000 টকাত এইখন পাই যাব আপুনি, যিটো নগাঁৱৰ গণপতি হিৰোত পাই যাব। ফ্ৰণ্টৰ কথা ক'ব যাওঁ, ফ্ৰণ্টত আপুনি ফুল LED হেডলাইট পাব, নিউ ডিজাইনৰ। ওপৰত আপুনি হিৰো লগো পাব। ইণ্ডিকেটৰকেইটা অলপ আগৰ গ্লেমাৰতকৈ অলপ ষ্টাইল কৰি দিছে। বাকীখিনি চাই লওক। ফ্ৰণ্টত আপুনি এলয় হুইল পাব। আৰু টায়াৰটো ধুনীয়াই নীলা ষ্টিকাৰ দিয়া আছে টায়াৰ আপোনাৰ ৰিংটোত। আৰু ফ্ৰণ্টত আপুনি ডিছ ব্ৰেক পাব। ডিছ ব্ৰেক চাই লওক। ডিছ ব্ৰেকৰ চাইজৰ কথা যদি কওঁ যাওঁ 130 mm ডিছ ব্ৰেকৰ চাইজ পাব। আৰু ৰিফ্লেক্টৰ পাব ফ্ৰণ্টত আপুনি। এই গাড়ীখনৰ বাকীবিলাক কথা কোৱাৰ আগতে, এই গাড়ীখন আপুনি ফাইনেন্সতে ল'ব নে কেছতে ল'ব, সেই গোটেইখিনি কথা এই আমাৰ দাদাকেইজনে বুজাই দিব। তাৰপিছত আপোনাক মই বেলেগ বাকীকেইটা কালাৰ দেখাই দিম, আগতে শুনি লওক। বৰ্তমান আমাৰ আছে হিৰো ডিলাৰ আপোনাৰ জ্যোতিৰ্ময় দাস খুৰা আছে। তেওঁ আপোনাক ফাইনেন্সৰ গোটেইখিনি কথা ক'ব, তেনে শুনক। নমস্কাৰ, মোৰ নাম শ্ৰী জ্যোতিৰ্ময় দাস।
আমি প্ৰথমে তোমালোকক আমাৰ গণপতি হিৰ' ডিলাৰবিলাকক কণ্টেক্ট শুভেচ্ছা জনাইছোঁ। আমাৰ ইয়াত এক্সচেঞ্জ হ'ব, যিকোনো গাড়ী আমাৰ ইয়াত এক্সচেঞ্জ কৰি আমাৰ হিৰ' গাড়ী লৈ যাব পাৰিব। ফাইনেন্সো হ'ব, ফাইনেন্সৰ বিষয়ে তেখেতে বুজাই দিব চবতে বুজাই দিব। নমস্কাৰ, প্ৰথমতে আমাৰ গণপতি হিৰ'লৈ আপোনালোকক স্বাগতম কৰিলোঁ। আমাৰ ইয়াত ফাইনেন্সৰ সকলো হ'ব। হিৰ' ফাইনেন্স আমাৰ নিজৰে ফাইনেন্স হৈ যায়, তাৰ বাদ বাকী HDFC হ'ব, HDB হ'ব, তেনেকৈ আমাৰ ইয়াত প্ৰায় 5টামান ফাইনেন্স হৈ যাব। এক্সচেঞ্জটো হৈ যাব, আপোনাৰ সকলো গাড়ী আমাৰ ইয়াত এক্সচেঞ্জ হৈ যাব। যেনেকৈ পালচাৰ থাকে, য়ামাহা থাকে, চব কোম্পানীৰ গাড়ী আমাৰ এক্সচেঞ্জ কৰি পেলাই আপোনালোকে হিৰ' গাড়ী ক্ৰয় কৰিব পাৰে। এইটো হৈছে গ্লেমাৰৰ আপোনাৰ টপ মডেলতকৈ তলৰ মডেলটো হয়। এই কালাৰটো হ'ল আপোনাৰ গ্ৰে কালাৰ, মাজত আপোনাৰ নিয়ন অৰ্থাৎ আপোনাৰ মানে পাতল সেউজীয়া কলপতীয়া টাইপৰ আপোনাৰ ষ্টিকাৰ দিয়া আছে। এইখনৰ মিটাৰটো চাই লওক, ডিজিটেল মিটাৰ নহয়, কাৰণ এখনৰ টপ মডেলৰ তলৰ মডেলটো ডিজিটেল হয়, প্লাছ এনালগো পাব, মানে দুটা সমান পাব। চাই লওক, নতুনকৈ চাৰ্জিং পোৰ্ট এটা পাব, ইয়াত চাৰ্জিং দিব পাৰিব আপুনি, মোবাইলে হওক বা কিবা বেলেগ বস্তু চাৰ্জ দিব পাৰিব। চুইচ দিয়াৰ কোৱালিটিখিনি ভালেই হয়। আৰু চাই লওক গাড়ীখন লুকটো এবাৰ। এই গাড়ীখন আপুনি যিটো গ্লেমাৰ পাব সেইটো ষ্টিকাৰ পাব, কিন্তু 3D নাপায়। টপ মডেলখন 3D পাব, এখন আপুনি অনলি ষ্টিকাৰহে হ'ব ইয়াত। আৰু ফ্ৰণ্টৰ পৰা লুকটো চাই লওক এবাৰ। আপুনি এখনত হেল'জিন লেম্প পাব, এখনত আপুনি LED নাপায়। যিখন কোলাখন দেখাইছিলোঁ সেইখন আপুনি LED পাব, এখনত LED নাপায়। ফ্ৰণ্টত আপুনি এখনত ডিছ ব্ৰেকে পাব, সেইখিনি বা একেই হয়। আপুনি এলয় বিলাক আপুনি ষ্টিকাৰ নাপায় এখনত আপুনি কোনো ধৰণৰ। আৰু ফ্ৰণ্টৰ যদি চকাৰ চাইজৰ কথা যদি ক'ব যাওঁ 80/100 18 ইঞ্চৰ হয়। আৰু ফ্ৰণ্টৰ যদি ছাছপেনশ্যন হ'লে ক'ব যাওঁ, ফ্ৰণ্টৰ ছাছপেনশ্যন হ'লে আপোনাৰ টেলিস্কোপিক হয়। আৰু কিকো পাব, কিক বা গোটেইকেইখন গাড়ীতে আছে কিকটো। আৰু ষ্টিকাৰ হ'ল চাই লওক, চাইলেঞ্চাৰ চাই লওক। আৰু ৰিয়েৰৰ ছাছপেনশ্যন ক'ব যাওঁ, ৰিয়েৰৰ ছাছপেনশ্যন হ'ল 5 ষ্টেপ এডজাষ্টেবল হাইড্ৰ'ক্লৰিক শ্বক এবজৰ্বাৰ হয়। আৰু ৰিয়েৰত আপুনি ডাম ব্ৰেক পাব, 130 mm ডাম ব্ৰেক পাব। আৰু ৰিয়েৰৰ টায়াৰ চাইজৰ ক'ব যাওঁ 100/80 18 ইঞ্চৰ হয়, এলয় হুইলৰ পাব। আৰু পিছৰটো চাই লওক এবাৰ গাড়ীখনৰ, ছিটটো বহুত কমফৰ্টেবল হয়। টেংকিটো চাই লওক, গ্ৰে কালাৰ দিয়া আছে। এইখন গাড়ী মোৰ বহুত পচন্দ হৈছে, এই কালাৰটো চবতকৈ বেছি। আৰু টেংকি যদি কেপাচিটিৰ কথা ক'ব যাওঁ 10 লিটাৰ ধৰিব আপোনাৰ টেংকি কেপাচিটি। আৰু যদি আপুনি এবাৰ ফুল টেংকি কৰে তেতিয়াহ'লে 550 কিলোমিটাৰত আপুনি যাব পাৰিব। এতিয়া চাওক ব্লেক কালাৰখন, এইখন ব্লেক কালাৰৰ। এতিয়া মই আপোনালোকক মিটাৰটো অন কৰি দেখাই দিম, চাই লওক কিমান সুন্দৰ মিটাৰ, ডিজিটেল মিটাৰ। চাই লওক, চাওক কি ধুনীয়াকৈ আপোনাৰ ফুল ডিজিটেল মিটাৰ, কোনো ইয়াত কাটা নাই, এনালগ নাই, আপোনাৰ ফুল ডিজিটেল মিটাৰ পাব। চাই লওক আপুনি ইয়াত স্পীডটো পাব। আৰু স্পীড ওলাব আপোনাৰ ইয়াত নেভিগেশ্যন ওলায়, যিটো ছাইডত আছে মই দেখাই দিছোঁ। চাওক 1 মিনিট হ'ব, সেইটো চাওক ব্লুটুথ চিনটো ওলাই গৈছে। আপুনি ব্লুটুথত যদি কানেক্ট কৰিলে নহয়, ইয়াত আপুনি SMS ফোন কল সকলোবোৰ ওলাব সেই ছাইডটোত আপোনাৰ। আৰু আপুনি গিয়াৰ ইণ্ডিকেটাৰ পাব। মই গিয়াৰ ইণ্ডিকেটাৰ মই এটা গিয়াৰ লগাই দেখাইছোঁ, এতিয়া চাওক 0 হৈ আছে, মই এটা লগাই দিছোঁ 1 হৈ যাব। চাওক আৰু দেখিছেনে 1 হৈ গৈছে। মই আকৌ আপোনাৰ নিউট্ৰেল কৰি দিছোঁ, চাওক আকৌ 0 হৈ গ'ল। বাকী সকলোবোৰ ঠিকে আছে। এতিয়া আপোনালোকক মই এই গাড়ীখনৰ চাউণ্ডটো শুনাই দিছোঁ, কেনেকুৱা চাউণ্ড হয় শুনাই দিছোঁ। অন হৈ আছে। এতিয়া আপোনাৰ মই চাইলেঞ্চাৰ শুনাই দিছোঁ, চাই লওক মাতটো এবাৰ, চাই লওক। বাহ, ধুনীয়া চাউণ্ড। তেনেহ'লে অলপ চাই লওক, ইঞ্জিনটো চাই লওক অলপ। এতিয়া গৈছোঁ ছাৰ্ভিচিং চেণ্টাৰৰ ভিতৰলৈ। আপোনালোকক মই ছাৰ্ভিচিং চেণ্টাৰটো দেখাই দিওঁ কিমান ডাঙৰ হয়, কাৰণ ডিলাৰটো বহুত ডাঙৰ হয়, সেইকাৰণে ছাৰ্ভিচিং চেণ্টাৰটো বহুত ডাঙৰ হয়। ইয়াত কিছুমান বাইক আপোনাৰ পাৰ্কিং কৰা আছে, চাই লওক। আৰু এয়া চাওক, ইয়াত আপোনাৰ ছাৰ্ভিচিং দিয়ে। আৰু এই ছাৰ্ভিচিং মানে কি, আজি জন্মাষ্টমী যে সকলো মানুহ ব্যস্ত আছে ঘৰত, সেইকাৰণে আজি ছাৰ্ভিচিঙৰ বহুত কম আছে। অন্যদিনাখন নহ'লে ইয়াত আপোনাৰ একদম পূৰা ফুল হৈ থাকিলে ছাৰ্ভিচিং দিয়া মানুহবিলাকৰ। আৰু চাই লওক কিমান ধুনীয়া হয়, শ্ব'ৰুমটো কিমান ধুনীয়াকৈ সজাই থৈছে আপোনাৰ যিটো ছাৰ্ভিচিং চেণ্টাৰৰ ৰুমটো। আৰু এইবিলাক কিছু বাইক আপোনাৰ ইয়াত এড কৰি থৈছে, নতুনে বা বাইকবিলাক কিছুমান। আৰু চাওক, আৰু এইখন হৈছে আপোনাৰ নিউ মাষ্ট্ৰো। মই এখনৰ ভিডিঅ' দিম আপোনালোকক। এই গাড়ীখনৰ যদি মাইলেজৰ কথা ক'ব যাওঁ, মাইলেজটো হ'ল আপোনাৰ 60+ মাইলেজ দিব। গাড়ীখনৰ যদি চিট হাইটৰ কথা ক'ব যাওঁ 793 mm হয়। আৰু গাড়ীখন যদি ৱেটৰ কথা ক'ব যাওঁ 123 kg হয়। আৰু গাড়ীখনৰ গ্ৰাউণ্ড ক্লিয়াৰেন্সৰ যদি কথা ক'ব যাওঁ 180 mm হয়। বাকী এই গণপতি হিৰ' ডিলাৰ্ছৰ কণ্টেক্ট নম্বৰ মই ডেছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে গাড়ীখনৰ যদি ক্ৰয় কৰিব বিচাৰে তেনেহ'লে কণ্টেক্ট কৰিব। তেনেহ'লে আজিলৈ ইমানেই, পুনৰ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই, টাটা।